আচ্ছা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? কলেজৰ বাটত আমি দুয়োখন দেখাম, হাতৰ পৰা সৰি পৰিব কিতাপ, এখন এখনকৈ মই তুলি দিম, তাৰ পিছত গান, তাৰ পিছত প্ৰেম, মাজে মাজে ফাইট। বাহ কি মস্তি! চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? কিমান মেহনত কৰিছো তাইৰ পিছত, পেণ্টৰ লগত মিলাই পিন্ধিছো টি চাৰ্ট, ক্লিন চেভ মুখত ঘঁহিছো ফেয়াৰ এণ্ড লাভলি, পাহৰি গৈছো অশ্লীল গালি গালাজ, মুখস্থ কৰিছো গালিবৰ শায়েৰী, ব্লেডেৰে কাটি হাতত লিখি লৈছো H+H, তাই বেয়া পাব বুলি এৰি দিছো শিখৰ চিগাৰেট। হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? আমি বোৰৰ কাষতে এদিন প্ৰেয়সী থাকিব, এই চব কি সকলো পঞ্চতন্ত্ৰৰ সাধু? প্ৰেমৰ ৰণাংগনত আমি বোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰ বোৰে প্ৰধান শত্ৰু। মা কসম এজনীকো চাব নোৱাৰি, চব বুক, আই এম এংগেজড। আবে টেলিফোন নাম্বাৰ নেকি, থৰি দেৰ বাদ ডায়াল কৰিলে পাই যাম। আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা, নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে চুক, নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা। সঁচা অৰ্থত আমি মস্ত গোৱাৰ, কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা। এই ছোৱালী, এবাৰ আমাকো ভাল পাই চাব পাৰা, হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা। হাই হেল্লোৰ দুনিয়াক লাঠ মাৰা, আমি দিব পাৰো বিন্দাস পৃথিৱীৰ ঠিকনা। বেকাৰ ল'ৰা, পাৰ্চত পইচা নাথাকিলেও হৃদয়বান, কিবা জোশ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট। এই ছোৱালী, এবাৰ ভাল পাই চাবা নেকি?